তুমি অক্ষৰৰ নাম পাহৰিলা নি? মই মোৰ কথা কোৱা নাই, মই তোমাৰ কথা কৈছো। মোৰ কথা? মই নিজৰ সন্তান কেইজনীৰ পঢ়া শুনা, খেলা ধূলা সকলোলৈ সুখ দি আহিছোঁ, কিন্তু তোমাক সেই সুখটো পৰা বঞ্চিত কৰি জানো মই ভুল কৰা নাই। মা তুমি কেতিয়াও হ'লে নোহোৱা ন, আজি অতদিন কেৱল একে কথাকে। মোক তই ক্ষমা কৰিবি যদি মই ভুল কৰিছোঁ। ঘৰখনৰ আধাখিনি কাম তয়ে সমাধা কৰ। আৰু এতিয়া ৰিকিও স্কুল যোৱা আৰম্ভ কৰিছে, এনিশা কলেজলৈ গৈছে। যদিও তোৰ সমানেই জ্ঞান নাই, ইহঁত দুজনী সঠিক পথত পৰিচালিত হোৱাত তোকে সহায় কৰিব লাগিব। মা হ'বচোন, সদায় একেবোৰ কথাকে কৈ কৈ আমনি নালাগে নি? নাজানো ইহঁত দুজনীয়ে তোক কেতিয়াকৈ আপোন বুলি মানি ল'ব পাৰিব। মই বুজাই কোনো পৰাপাৰ নোপোৱা হৈ গৈছোগে। মা সকলো হ'ব, যদিহে তুমি এইবোৰ কথা চিন্তা কৰা কমাই দিয়া। ৰবা মই এতিয়া চাহ একাপ বনাই লৈ আনো। মা পালোহি। মা বা পালাহি? চকু দুটা আছে নহয়, দেখা পোৱা নাই নি? মই পালোহি নে নাই? যা পানী বটল আনগৈ। অকে বা আনিছো ৰবা। বা বা শুন না। বা শুন না, মোক স্কুলৰ প্ৰজেক্ট এটা বনাই দিব লাগে, বনাই দিবি দেই প্লিজ বা। ইনে মাথাবোৰ গৰম হৈ আছে, তই আকৌ গৰম কৰি নাথাকচোন। বা মই তেতিয়াহ'লে কি কৰিম? বা এয়া অলপ পানী। তই ওপৰতে খোৱা এইটো কৰিব কিয় নিদিয়? এইবোৰচোন বৰ এক্সপাৰ্ট। মই প্ৰজেক্টেই ছাবমিট নকৰোঁ, তথাপি ইয়াৰ হেল্প মোক নালাগে। ৰিকি তোমালোকক আৰু কিমান বুজাম যে এতিয়া আভি আমাৰ ফেমিলি মেম্বাৰ। তেনেকৈ পাপা আৰু তুমিহে ভাবা, কিন্তু আমি ইমান বুৰ্বক নহয়। আনিশা মা তুমি ইমান সোনকালে কিয় খং কৰা? ইহঁত দুজনী ইমান দুখ ভাগৰি আহিছে, কিবা এটা খোৱা ব্যৱস্থা কৰোঁগে ব'লা। অভি এদিনকৈ যোৰহাটলৈ ওলাবিচোন, মোৰ বজাৰ অলপ কৰিব আছে। তইও কিবা আন যদি আনিব পাৰিবি। ঠিক আছে ওলাবি, মোৰ বস্তু অলপ আনিব আছে। বা ওলালা? অভি ইহঁত দুজনীয়ে এতিয়াও তোক ফেমিলি মেম্বাৰ হিচাপে একচেপ্ট কৰিব পৰা নাই ন? নাই এনেকুৱা কথা নাই, হয়তো বায়ে মোক দেখাই নাপালে। চা তোৰ মায়ে তোক নিজৰ সন্তান বুলি স্বীকাৰ কৰি লৈছে, এতিয়া তই সিহঁতৰ কথা চিন্তা কৰাৰ দৰকাৰ নাই। নিবিৰ মোৰ মাত্ৰ 6 বছৰ হৈছিল যেতিয়া মোক মা আৰু দেউতাই অনাথ আশ্ৰমত তুলি লৈছিল। আজি মই যি অলপ হাঁহি ধেমালি অধিকাৰী হৈ আছোঁ, সেয়াই কেৱল মোৰ মা আৰু দেউতাৰ বাবে। তেনেস্থলত যদি মই মা আৰু দেউতাৰ কথা চিন্তা নকৰোঁ, বা আৰু ভণ্টি ফিউচাৰটোৰ কথা যদি মই চিন্তা নকৰোঁ, মই বহুত ডাঙৰ ভুল কৰা হ'ব। অ' মাই ডগছ, ভাই তুমি মহান, তোমাৰ বহুত দায়িত্ব আছে, বহুত কৰ্তব্য আছে। যোৱা তুমি তোমাৰ নিজৰ কাম কৰাগৈ। অলপ বেছি হ'ল। কি ধেমালি অকল তুমিহে কৰিব পাৰা নি? অভি বহুত দেৰি হ'ল, ব'ল ঘৰলৈ যাওঁ। বৈ যাওঁ। আজি কি হয় ঠিক নাই। তই কেনেকৈ মাৰিলি? ওচৰা পাব এতিয়া বেষ্ট প্লেয়াৰ এৱাৰ্ড। আমি প্ৰথম যিদিনা ইলেকশ্যন কৰিছিলোঁ, দুটা গোটেই দিনটো ফিল্ডত দৌৰ মাৰ।
তুই ইমান দম যে তই এইটো এৰিয়া এলেক্সাহৰ জান নে জান কোন এলেক্স মাত তাক মই কোনো মক্কেললে ভয় নকৰোঁ আৰে তোৰ ইমান দম মাত্ৰ 5 মিনিট ৰ হেল্ল' এলেক্সা আমাৰ এৰিয়াত আহি আমাকেই দম দি আছে মক্কেল এটাই আৰে তই বাৰে বাৰে কাক মক্কেল কৈ আছ কেল লাগিছা তহঁতি ৰচোন ৰ ধৰচোন ধৰ চাওকচোন এই ল'ৰাজনে ৰাস্তা ঘাটে কাজিয়া কৰি আছে কাজিয়া কৰিবলৈ আহিছ ঘৰত মাৰ বাপে নিশিকালে নি শিষ্টাচাৰ আৰু তই ইয়াৰ গা দুখ নাই এইজনেহে অভদ্ৰ কৰি আছে থেংক ইউ ভণ্টি ভণ্টি এয়া লোৱা তোমাৰ ফেভাৰিট চিপছ বা এয়া তোমাৰ হ'ব থ তোৰ হাদৰ হাদৰ মা পাপা ওচৰত দেখাবি আমাৰ ওচৰত নহয় আজি মোৰ কিহৰে শিহৰণ জাগে এই মুঠি সপোনে কতে উৰা মাৰে তুমিও বহিলাহি মোৰ এই কাষতে কিনো কওঁ আজি মই তোমাক নোকোৱাকে থাকে অদেশ ভাষা তোমাক দেখি মোৰ জাগে মায়াবী আশা তোমাৰ উশাহতে যে মই বিলীন হওঁ তুমি জানানে নাজানা তোমাৰ সপোনতে যে মই বিলীন হওঁ তুমি বুজানে অভি 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 যোৱাচোন ৰিকিক অলপ স্কুললৈ থৈ গৈ মোৰ অলপ কাম আছে অ'কে ৰিকি ব'লা হ'ব আমাক কোনো হেল্পৰ প্ৰয়োজন নাই আমি পৰৱত নিৰ্ভৰ কৰি জীয়াই থাকিব নিবিচাৰোঁ ৰিকি বল আজি তোক মই থৈ আহোঁগৈ
বা ওলাইছা ক'ৰ পৰা যে আহি ওলাই ৰৈছ শান্তি নাই আৰু নিবি ওলাইছো মই ভণ্টিক থৈ আহোঁগৈ বা অভি ঘৰতে আছে নে ক'বলৈ গ'ল বাৰু ঘৰত নাথাকি ক'ত থাকিবনো আমি দুজনী ওলাইছো এতিয়াহে সি মা দেউতাৰ আগত আদৰ সাদৰ দেখাব পাৰিব বল ভণ্টি ঐ ঐ ঐ হিৰো এইফালে চা তই তাই যদি তোৰ জিএফ হয় বা তাই ফটো তোৰ কলেজে ৰাখি থৈছ মোহাৰি পেলা আবে শুন ঐ আঁতৰত থাকিবি কোন তহঁত কি আবুল তাবুল বকি ফুৰিছ কি কোন চব আঁতৰ হ তাই তোৰ যোনে নহয় মই তাক লাইক কৰোঁ অলপ ডিষ্টেঞ্চ মেইনটেইন নহ'লে পুলিচে ধৰিব এনেও কৰোণা পূজা চলি আছে ঐ চোৰ কিবা চা তোৰ নামতে পইচা পাতিম কোন তাৰ কথা কৈ আছ তই যাৰ লগত কথা পাতিছিল তাৰ কথাই কৈ আছো ধৰ তাক কি হ'ল এনেকৈ ফেফাই আছো যে বৈ বৈ ইয়াৰ পৰা যাওঁ ঐ এতিয়া আকৌ কি হ'ল এনেকৈ যে পলাই ফুৰিছ চোৰৰ দৰে কৈ বলীয়া কেইটামান আহি মোক ধমকি দি আছিল সি জানো মোক মাৰিবই লৈছিল কিবা কৰিলি তই নাই মইতো একো কৰা নাই বলীয়াকেইটাই কৈছিল তাৰ লগততো কি সম্পৰ্ক তাৰ পৰা আঁতৰি থাকিবি আৰু যাৰ তাৰে যে ফলত কথা পাতি থাকিবি এনেও তেনেকুৱা হ'বই ঐ এতিয়া ভাবি থাকিব নালাগিবই মোৰ বজাৰ অলপ কৰিব আছে যাওঁ বৈ এতিয়া ঘৰলৈ কথা এটা ক'বলৈ আছিল কি কথা কওকচোন কৈ দিয়া বছ কৈ দিয়া মই তোমাক ভাল পাওঁ আই লাভ ইউ চাওঁ আঁতৰি দিয়ক মোৰ ৰাস্তাৰ পৰা মোৰ দেৰি হৈছে এই লক্ষ্য প্ৰশ্নৰ উত্তৰ নিদিয়া ক'ত যোৱা তুমি তোক উত্তৰহে লাগে পালি নহয় এয়াই মোৰ উত্তৰ তহঁতৰ অভদ্ৰবোৰৰ বাবে ছোৱালীবোৰ শান্তি নোহোৱা হৈছে তাই এতিয়া আপোনাৰ ঘৰত থাকিলে তাইক কিনিছে বন্ধু তাইক ঐ কি ভাবি আছ অথনিৰ পৰা আজি লগ পোৱা মক্কেলকেইটাৰ কথা ভাবি আছোঁ মোকনো কিয় ধমকি দিছিল কাৰ কথানো কৈছিল তোৰ মেমৰিখন আপডেট দিবলৈ হ'ল আৰু দেই একদম হ'ল দেই ইমান প্ৰেছাৰ দিছোঁ এতিয়াও ভাবি পোৱা নাই বেছি প্ৰেছাৰ নিদিবি নহ'লে বেলেগ বেমাৰে দেখা দিব কথাটো নোহোৱা নহয় বিয়া চিয়া পাতিবলৈ আছে পাছত যদি নিজৰ মাইকীয়ে পাহৰি যায় ভাল যে তই চিন্তা কৰি পালি আৰু দেই ঐ মই যাওঁ অঁ যা কাইলৈ 1 বজাত লগ পাম চৰি শুনা মাৰি চৰি ক'ব আহিছ এতিয়াই 2000 টকা দে কি 2000 টকা বলি হ'লা নেকি ভাইটি তই মোক কোনটো এংগলৰ পৰা ভাইটি দেখিলি পইচা চাহ দেই দে আৰে মাত ডাঙৰ হৈ গ'ল যে তোক চাই ল'ম যা ইয়াৰ পৰা হেল্ল' বছ লগত ভনীয়েক আছে অঁ বছ তাৰ হাতত থকা বেগটো বা মই ক্লাছ কৰি গৈ আছো তুমি গৈ থাকা ঠিক আছে মই যাওঁ তেতিয়াহ'লে
মা বহিছা ৰিকি বাক লগ পাইছিলা নি কিয় বা ঘৰত নাই নি কি বা আৰু মই 1.5 ঘণ্টামান আগতে কলেজৰ পৰা ওলাই আহিলোঁ কিন্তু মোৰ ক্লাছৰ বাবে অলপ দেৰি হ'ল কিন্তু বা অথনিয়ে ঘৰলৈ আহিছিল কি অভি অভি অ মা চাচোন চা এতিয়ালৈকে কলেজৰ পৰা আহিয়ে পোৱা নাই ৰিকিৰ কোৱা মতেচোন তাই 1.5 ঘণ্টা আগতে পাবহি লাগিছিল চোচা অলপ আগবাঢ়ি মা তুমি চিন্তা নকৰিবা ৰ'বা মই অলপ আগবাঢ়ি যাওঁ ৰ'বা তাই হয়তো কাৰোবাৰ লগৰ লগত কথা পাতিব পাৰে চাচোন চা মোৰ কোন বুকুহে কঁপিছে মা ৰ'বাচোন তুমি বেছি টেনশ্যন নল'বা বা একো হোৱা নাই নহয় হেল্ল' অভি ক'ত আছ অ নিবিৰ আমাৰ বাক ক'ৰবাত দেখিছিল নি অ নাই লগ পোৱা নাই তোক কথা এটা ক'বলৈহে ফোন কৰিছিলোঁ অ কচোন কি কথা সেইদিনাখন যে ল'ৰা কেইটামানে মোক ৰাস্তাত খেদি ফুৰিছিল সিহঁতৰ কথা ক'বলৈহে তোক ফোন কৰিলোঁ নিবিৰ ৰচোন মই তোক অলপ পাছত ফোন কৰি আছোঁ ইয়াৰ কিবা প্ৰব্লেম হৈছে নি গৈ অহাটোৱে ভাল হ'ব অভি বাক লগ পালিনে অভি কি হ'ল এনি ক'ত মা বাকচোন ক'তোৱে লগ নাপালোঁ লগৰ সকলোকে সুধিলোঁ সকলোৱে কৈছে ঘৰলৈ অহা বুলিয়ে হে প্ৰভু মোৰ ছোৱালীজনী কোনো অপকাৰ নহওক মা ৰ'বাচোন নাকান্দিবা বা একো হোৱা নাই নহয় আহিব নহয় অভি সেইদিনাখন যে মোক ল'ৰা কেইটামানে ধমকি দিয়া কথা কৈছিলোঁ সেয়া তহঁতৰ বাৰ লগত কথা পতাৰ কাৰণেহে ধমকি দিছিল ক'ত পাব সিহঁতক ব'ল মোৰ লগত ব'ল আজি ইমান ডাঙৰ কাম এটা কৰিলোঁ নিজকে একদম হিন্দী ফিল্মৰ গুণ্ডা গুণ্ডা যেন লাগিছে বে অঁ বে এতিয়ালৈকে কোনো গমেই পোৱা নাই চাগে অ বে ক'ত আছে মোৰ বা কোন বা কাৰোবাৰ আমি কোনে জানো আমি সঁচাকৈ কোনে জানো তই কাৰ কথা কৈছ তোৰ ফেমিলি আৰু তোক ফিনিছ কৰি দিম ৱেলকাম ৱেলকাম মোৰ হাৰ্টবিটজনী মোৰ কলিজা মোৰ হিয়াৰ আমঠুজনী ৱেলকাম তোমাক মোৰ এনেকুৱা অনা অলপো ইচ্ছা নাছিল জানা তুমি মোক বাধ্য কৰালা কিন্তু তুমি চিন্তা নকৰিবা কাৰণ তুমি মোৰ কিডনি লাঞ্চ লিভাৰ সকলো তুমি এই ইলেকশ্যনকালত হাত দিয়া পৰিণতি তুমি জানিবই লাগিব এলেক্সা এজনী ভায়েকে সকলো কথা গম পালে ইয়াত আহিব পাৰে কোন বে সি আহিব দে আজি তাৰ বাইক ভাইক সকলোকে গেজতে পুতিম বাকীখিনি ক'ত গ'ল মাৰ সিহঁতক
কি চাই আছ মাৰ তাক ভাইটি ভাইটি তই মোক ক্ষমা কৰি দে সৰুৰে পৰা তোক মই যি বেয়া ব্যৱহাৰ কৰি আছিলোঁ সেই যোগ্য আচলতে মইহে বা তুমি এনেকৈ কিয় কৈছা আজিলৈকেতো মই তোমালোকক কেতিয়াও বেয়া পোৱা নাই আৰু যিবোৰ কথা কৈছা এইবোৰ চব মোৰ ভালৰ বাবেহে কৈছা বা ঐ হৈ গ'ল ঐ কন্দা কন্দা বন্ধ কৰ নহ'লে আকৌ কাৰোবাৰ উঠালৈ যাম মই